নমস্কাৰ। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ওপৰত। তোমালোকে নিশ্চয় নিযুত মইনা আৰু নিযুত বাবু আঁচনি ফৰ্ম কলেজত জমা কৰিছা। তোমালোকে অকল কলেজত জমা কৰিলে নহ'ব, তোমালোকে অনলাইনো কৰিব লাগিব। তোমালোকে দৰ্পণ পৰ্টেলত অনলাইন কৰিব লাগিব। তোমালোকক আমি 6 ডিজিট পাছৱৰ্ড এটা দিছিলোঁ, মনত আছেনে? সেই পাছৱৰ্ডটো আৰু তোমালোকে আগত দিয়া মোবাইল নম্বৰটো আৰু ডেট অফ বাৰ্থ দি দৰ্পণ পৰ্টেলত গৈ ফাৰ্ষ্ট লগ ইন কৰিব লাগিব। এয়া আছিল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কাৰণে। আৰু ছেকেণ্ড ইয়েৰ কাৰণে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আৰু ডেট অফ বাৰ্থটো দি পাছৱৰ্ড এটা দি প্ৰথম আইডিটো ক্ৰিয়েট কৰি ল'ব লাগিব। মই তোমালোকক আগত এটা ভিডিঅ'ত কৈছিলোঁ যে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ পইচা পাবৰ কাৰণে তোমালোকৰ একাউণ্টটো DBT কৰি থ'ব লাগিব। আৰু DBT কেনেকৈ কয় মই ভিডিঅ' বনাই থৈ দিছোঁ, তোমালোকে মোৰ ভিডিঅ'ত গৈ চাই ল'ব পাৰিবা। ইয়াৰ উপৰিও তোমালোকৰ আধাৰ লিংক মোবাইল নম্বৰো লাগিব আৰু তোমালোকে বেংক একাউণ্ট নম্বৰ আৰু IFSC কোডটো শুদ্ধকৈ ভৰাব। ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাইছিল তোমালোকেও এইটো আঁচনি এপ্লাই কৰিব নোৱাৰিবা। বিয়া হোৱা সকলেও এপ্লাই কৰিব নোৱাৰিবা আৰু 70% এটেণ্ডেঞ্চৰ তলত থকাখিনিও এপ্লাই কৰিব নোৱাৰিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল UG 3rd and 4th ইয়েৰখিনিও এইটো আঁচনি এপ্লাই কৰিব নোৱাৰিবা। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাখিনিয়ে দৰ্পণ পৰ্টেলত নহয়, তোমালোকে সমৰ্থ পৰ্টেলত অনলাইন কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব।